Hey, so welcome back to my second channel, GS Blog. আসলে আপোনালোকে জানে মোৰ চেনেলটো আসলে বেলেগ এটা চেনেল আছিল, সেইটো চেনেলৰ নাম আছিল জয়দুলছ ব্লগ, যিটো ব্লগ মই চলাইছিলোঁ আগতে। সেইটো 3 মাহমান চলাইছিলোঁ, আপোনালোকে সকলোৱে জানে। সেইটো আচলতে মোবাইল মোৰ 4-5 মাহমান হৈ গ'ল, মোবাইলটো হেৰুৱাই গৈছে। আৰু যিটো আইডি আছিল, আইডিটোৰ যিটো পাছৱৰ্ড লাগে সেইটো পাছৱৰ্ড মোৰ মনত নাই, সেইকাৰণে সেইটো আইডি মই খুলিব পৰা নাই। তাৰ কাৰণে মই নতুন এটা আইডি খুলিব লগা হৈছে, সেইকাৰণে এনেকুৱা প্ৰব্লেম হৈ গ'ল। নতুন আইডি আজি খুলিছোঁ, আজি খুলি এটা ভিডিঅ' বনালোঁ, এইটো ছেকেণ্ড ভিডিঅ' হয়। আৰু ভিডিঅ'টো কিন্তু আৰু এটা কথা হ'ল, ভিডিঅ'টো মই লোকেলত বনোৱা নাই, ভিডিঅ'বোৰ মই চেন্নাইত বনাই আছোঁ। এইটো চেন্নাই মহাবলীপুৰম বুলি ঠাইটো, সেইটো ঠাইত ভিডিঅ'টো বনাই আছোঁ, আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। যেনেকুৱা ঠাইত আপোনালোকক দেখুৱাই আছোঁ, যিবোৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ, মই চাই আছোঁ, এনেকুৱা ভিডিঅ' মই আচলতে এনেকুৱা ঠাই মই আজিয়ে প্ৰথম দেখিছোঁ। আৰু আপোনালোকক ভাবিছে যে মই মানে আগতে দেখিছোঁ, আচলতে আগতে মই দেখা নাই ভালদৰে। আজি আপোনালোকক বেলেগতকৈ বেলেগ অভিজ্ঞতা দিম, যিটো কেতিয়াও ভবা নাই, যিবোৰ বস্তু কেতিয়াও দেখিম বুলি চিন্তা কৰা নাই, যেতিয়াও কল্পনা কৰা নাই যে এনেকুৱা বস্তু আছে বুলি। তেনেকুৱা বস্তু, তেনেকুৱা আকৃতি, তেনেকুৱা প্ৰকৃতিৰ নীলা খেলা দেখুৱাম আজি। দোস্তসকল, ৰাস্তাটো কেনেকুৱা লাগিছে? নিশ্চয় ভাল লাগিছে, মোৰ কিন্তু বহুত ভাল লাগিছে ইয়াৰ পৰা দেখাত। তো আপোনালোকৰ নিশ্চয় ভাল লাগিছে, কিয় ভাল নালাগিব? ভাল বস্তু সকলোৰে ভাল লাগিব। তো বহুত মানুহ আহিছোঁ, ছোৱালী মানুহ, ল'ৰা মানুহ, আৰু বহুত ভাল লাগিছে। যিফালে যাওঁ সেইফালেই যাবলৈ মন চায়, যিফালে চকু যায় সেইফালে যাবলৈ মন চায়। এনেকুৱা ধুনীয়া বস্তু, এনেকুৱা প্ৰকৃতিৰ নীলাখেলা কেতিয়াও দেখা নাই। এইবুলি যিবোৰ বস্তু দেখিবলৈ পাইছোঁ, এনেকুৱা ধৰণৰ বস্তু, এনেকুৱা শিল পাথৰ, গছ গছনি, এনেকুৱা পৰিৱেশ কেতিয়াও দেখা নাই। এইবুলি যিমান বস্তুবোৰ দেখা পাইছোঁ, তো আপোনালোকে নিশ্চয় ইয়াত আহিব। জেগাটোৰ নাম হ'ল মহাবলীপুৰম। তো বহুত ভাল লাগে। দোস্তসকল, ড্ৰোন কেমেৰাৰ নিচিনা লাগিছে না? আচলতে ড্ৰোন কেমেৰা নাই, কি কৰিম, পাহাৰৰ ওপৰৰ পৰা কেমেৰা কৰিলোঁ আৰু কেনেকুৱা লাগিছে চাওক আপোনালোকে। আগত তাত যাম, আপোনালোকক দেখুৱাই দিম। তাত গৈ গা পা ধুম। তো এতিয়া আছোঁ ক'ত, আপোনালোকে চাওক। টিকিট কতবার করা নাকবো? দোস্তসকল, এতিয়া এখন ঠাইত যিটো ওপৰত দেখিবলৈ পাইছে, যিটো ইট বাটাৰ যিটো ওপৰৰ পিনে যিটো ধোঁৱা ওলোৱা যিটো বস্তু থাকে, তেনেকুৱাই। কিন্তু ইয়াত ধোঁৱা নোলায়, ইয়াত মানুহ উঠে, মানুহবোৰ উঠিছে, আৰু আমিও উঠিম বুলি ভাবিছোঁ। তাৰ কাৰণে আগবাঢ়ি গৈ আছোঁ। তো ওপৰৰ পৰা কেনেকুৱা লাগে এই পৃথিৱীখন, তো আপোনালোকে চাব পাৰিব। তো এতিয়া দোস্তসকল, যিটো আপোনালোকক বাহিৰৰ পৰা দেখুৱাইছোঁ, তাৰ ওপৰত উঠি আছোঁ। এইটো হ'ল ওপৰত উঠি আছোঁ, আপোনালোকে চাব পাৰিছোঁ। আমাৰ লগত যিসকল পাৰ্টনাৰ আহিছে, সকলোকে টিকেট কাটি আছে। আমি টিকেট কাটি ওপৰত উঠি আহিছোঁ আৰু আহি আছোঁ। আৰু যিটো বাহিৰৰ পৰা উঠিছোঁ, আপোনালোকক দেখুৱাই দিছিলোঁ, সেইটো মই মাজে আহিছোঁ। একেবাৰে ওপৰত ঠাই নাই, সেইকাৰণে ইয়াতে ৰখিছোঁ। তাৰ পৰা ওপৰৰ পৰা মানুহ নামি আহিব, তাৰপিছত আমি ওপৰত ৰখি আছোঁ। আপোনালোকে চাওক, বাহিৰৰ দৃশ্যটো আমি দেখুৱাই আছোঁ, আপোনালোকক চাওক। দোস্তসকল, ফাইনেলি ওপৰত আহি পাইছোঁ। বহুত ৰিক্স ভিডিঅ'টো কৰিবৰ কাৰণে। সরি মা মোবাইল আচ্ছা রাখো, আচ্ছা দিতে জায়গা দোস্তসকল, ওপৰৰ পৰা ভিডিঅ' কৰি আছোঁ। কেনেকুৱা লাগি আছে? নিশ্চয় ভাল লাগি আছে, ড্ৰোন কেমেৰাৰ নিচিনা লাগি আছে, হয়নে নহয়? তো ড্ৰোন কেমেৰা এদিন হ'লেও কিনিব পাৰিম বুলি আশা আছে। আপোনালোকে আশীৰ্বাদ কৰিব, দোয়া কৰিব। দোস্তসকল, কেনেকুৱা লাগিল? নিশ্চয় ভাল লাগিছে, মোৰো ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু আপোনালোকক য'ত দেখুৱাব পাৰিছোঁ, তাৰ কাৰণে আৰু বেছি ভাল লাগিছে। আৰু ইয়াৰ পৰা এতিয়া গুচি আহিলোঁ, এতিয়া আৰু বেলেগ ঠাইত যাম, আৰু বহুত দেখিব লগা দৃশ্য আছে, সেইবোৰ দেখুৱাৰ কাৰণে চেষ্টা কৰিম।
চাওক আপোনালোকে কিমান ধুনীয়া শিল কাটি কাটি পাহাৰত, এইটো কিন্তু এটা পাহাৰ কাটি পাহাৰত শিল কাটি এনেকুৱা দৃশ্য বনাই দিছে আপোনালোকে চাওক। কিন্তু এইটো আচলতে পাহাৰৰ যিটো শিল ডাঙৰ শিলবোৰ কাটি এনেকুৱাকৈ বনাই দিছে চাওক আপোনালোকে কিমান কষ্ট কৰিছে। একমাত্ৰ মানুহে যাতে দেখিবৰ কাৰণে ইয়াত আহে, সেইটো কাৰণে বনাই দিছে আপোনালোকে চাওক। আমি কিমানজন আহিছোঁ মাত্ৰ এইবোৰ চাবৰ কাৰণে আহিছোঁ, যাতে মনটো ভাল হৈ যায়। সেইকাৰণে আমি চাইছোঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। সেইকাৰণে আৰু বেছি ভাল লাগিছে, যাতে আপোনালোকক দেখুৱাব পাৰোঁ, তাৰ কাৰণে চেষ্টা কৰি আছোঁ।